এই মুহূৰ্তৰ ডাঙৰ খবৰ। নমস্কাৰ, আপোনালোকে চাই আছে টুডে লাইভ আসাম। মধ্যপ্ৰাচ্যৰ পৰা আহিছে এক ডাঙৰ খবৰ। প্ৰায় 23 বছৰ সামৰিক উপস্থিতিৰ অন্ত পেলাই আমেৰিকাৰ সেনাই ইৰাক এৰিবলৈ সাজু হৈছে ইতিমধ্যে। খবৰ অনুসৰি অহা 30 ছেপ্টেম্বৰৰ ভিতৰত ইৰাকত থকা আমেৰিকান সামৰিক উপস্থিতি সমাপ্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। উল্লেখযোগ্য যে 2003 চনত ইৰাক যুদ্ধৰ পিছৰে পৰা আমেৰিকান সেনা দেশখনত মোতায়েন হৈ আছিল। এই দীঘলীয়া সময়ছোৱাত ইৰাকৰ সুৰক্ষা, সন্ত্ৰাসবাদী বিৰোধী অভিযান আৰু সামৰিক সহযোগিতাৰ নামত হাজাৰ হাজাৰ আমেৰিকান সেনা দেশখনত থাকি আহিছে। বৰ্তমান ইৰাক চৰকাৰে নিজৰ সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। একে সময়তে অঞ্চলটো সলনি হৈ থকা ভূ ৰাজনৈতিক পৰিস্থিতিৰ মাজত আমেৰিকাৰ এই সিদ্ধান্তক অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ধৰা হৈছে। বিশেষজ্ঞসকলৰ মতে যদি এই প্ৰত্যাহাৰ সম্পূৰ্ণ হয় তেন্তে মধ্যপ্ৰাচ্যৰ শক্তিৰ ভাৰসাম্যত নতুন অধ্যায় আৰম্ভ হ'ব পাৰে। একে সময়তে ইৰাক আৰু ইৰাণ সমগ্ৰ অঞ্চলটোৰ ৰাজনৈতিক আৰু সামৰিক সমীকৰণতো ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। অৱশ্যে এই বিষয়ত বিভিন্ন সংবাদ মাধ্যমত ভিন্ন ভিন্ন তথ্য প্ৰকাশ পাইছে। এই খবৰ সম্পৰ্কে আপোনাৰ মতামত কি? মন্তব্যত জনাব। লগতে গুৰুত্বপূৰ্ণ খবৰ পোনপ্ৰথমবাৰৰ বাবে পাবলৈ হ'লে টুডে লাইভ অসম পেজটো ফ'ল' কৰি ৰাখিব। নমস্কাৰ।